Hi guys, good morning, welcome back to my channel. I আশা কৰো আপোনালোক সকলোৱে ভাল আছে আৰু মই ভাল আছো আৰু যেনেকৈ আপোনালোকক প্ৰমিস কৰিছিলো যে টিউজডে ভিডিও লৈ আহিম তো আজি হৈছে মানডে আৰু 13 অফ জুলাই তো মই একদম ব্লগিং কৰিব কাৰণে পুৰা ৰেডি হৈ গৈছো গা পা ধুই পিনে আৰু আজি হৈছে মানডে হিটো কাৰণে আপোনালোকে যোনে যোনে মোৰ পুৰণা ভিউৱাৰ্ছ আপোনালোকে জানে যে মই মানডে তো মই পালো আৰু মানডেত মই ভেজ খাওঁ আৰু মানডে তো পালো আৰু মই तो बहुत नतुन सब्सक्राइबार माने मोर फैमिली अलग के बढ़ी से बहुत नतुन सब्सक्राइबार आही से जोने नाजाने मोर विषय तो आपनालोके भिडिओটো চাই থাকক मोर विषय জানিব মই কি কৰো নকৰো জানিব আৰু যদি আৰু বেছিকে জানিব মন আছে তেতিয়াহলে মোৰ পুৰণা যোনবোৰ ভিডিও আছে সেইবোৰ ভিডিও আপোনালোকে ভিজিট কৰক চাওক আৰু আশা কৰিলো ভাল লাগিব আৰু আপোনালোকে একদিন বহুত মৰম দিছে তাৰ বাবে অশেষ ধন্যবাদ আৰু এতিয়া মা গাধি আছে মা গাধুৱালৈকে মই অলপমান পূজা মা আৰু মই একেলগে পূজা কৰিম তো অলপমান ৰেডি কৰিলো আৰু ৰেডি কৰি পিনে মা আৰু মই একেলগে পূজা কৰিম তো বলক আজিৰ ভিডিওটো আৰম্ভ কৰো আৰু আশা কৰিলো আজিৰ ভিডিওটো আপোনালোকৰ বহুত ভাল লাগিব তো বলক আজিৰ দিনটো ষ্টাৰ্ট কৰো আৰু আপোনালোকে যোনবোৰ নতুন ভিউয়াৰ্ছ হিহঁতে নাজানে এইটো হৈছে আমাৰ গোসাই ঘৰ এইটো সৰু টিকলুকে ধুনিয়া কৰি ইয়াতে মাই ধুনিয়া কৰি সজাই থৈছে যদিও বা এতিয়া নাই হোৱা এতিয়া আৰু সজাব বাকি আছে পূজা দিয়ালৈকে তো এইটো হৈছে আমাৰ গোসাই ঘৰ তো এতিয়া মই যাই পিনে ফুল লৈ আহিম মাই অলৰেডি ইয়াতে অলপমান ফুল আনি থৈছে মই গৈ পিনে আৰু তলৰ পৰা বহুত ফুল আছে লৈ আহোঁ তো বলক আপোনালোক মোৰ লগত এইটো হৈছে আমাৰ ফুলৰ গছ এয়া ইয়াৰ পৰা মই গোটেই ফুল ছিঙিম ইয়াতো আছে অলপমান ফুল ইয়াতো আছে ইয়া বগা ফুল তো এইখিনি ছিঙি পিনে ঘৰত যাম এই জাষ্ট মই এয়া ফুল লৈ পিনে আহিলো আৰু মই মাথাত এনেকৈ বান্ধি লৈছো কাৰণ মাথা শ্যাম্পু কৰিছিলো মাথাৰ পৰা টকটককে পানী পৰি আছে তো যি কি নহওক এয়া মই ফুল আনি ললো আৰু এইখিনি ফুল আনিছিলে মায়ে তো এতিয়া মা আহালৈকে মই অলপমান ৱেইট কৰো আৰু অলপমান এইবোৰ অলপমান সাফ সুথাই কৰি দিও তো বলক আৰু মাই এনেকে ভগৱানবোৰক মুছি দি আছে ফটোবোৰ ধুনীয়াকে ভিজা এখন কাপোৰেৰে মুছি দি আছে আৰু আমি এইটো ভগৱানক গা ধোৱা বুলি কওঁ মানে ভগৱানক গা ধুৱাই দি আছো আৰু এইটো হৈছে আমাৰ সৰু গোপাল আধা ৰেডি হৈছে অকল কাপোৰ পিন্ধিছে এতিয়া ইয়াতে মুটুক লগাব চন্দনৰ ফুট লগাব তাৰপিছত গলত মালা পিন্ধিব তাৰপিছত তাৰ জাগাত গৈ পিনে বহি থাকিব আমাৰ পূজা দিয়া হৈ গ'ল আৰু ফাইনেলটো এনেকা কৰি আমি সজাও এনেকা কৰি খোৱা দিও ইয়াতে নতুন দানা দিছো আৰু কোনোবাই যদি ভাবিছে এইটোকে এনেকুৱা কাৰণ আমি লক্ষীক অকল বৃহস্পতিবাৰে দিওঁ বাদ বাকী আৰু লক্ষী আমি নধৰো এয়া এনেকুৱা আৰু এইটো হৈছে আমাৰ ভলে বাবা পাগলা বাবা এয়া আমাৰ পূজা দিয়া হৈ গ'ল মা আৰু মোৰ আৰু মা আৰু মই ৰাতিপুৱাৰ পৰা একো খোৱা নাই এতিয়ালৈকে তো মা আৰু মই এতিয়া কিবা এটা খাম আৰু এতিয়া ঘড়ীত কেইটা বাজিছে জানে আপোনালোকে নিজে চাওক এয়া ঘড়ীত হৈছে 11:35 আৰু এতিয়ালৈকে আমি ব্ৰেকফাষ্টে কৰা নাই তো এতিয়া কিবা এটা খাম খোৱাৰ পিছত দুপৰীয়া ৰান্ধিম তাৰপিছত দেখা যাব কি কৰোঁ নকৰোঁ তো এতিয়া ইয়াতে আমি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিব বহিছো আৰু ব্ৰেকফাষ্টত আছে অকল চাহ আৰু বিস্কুট যোনদিনাখন থাকে সব থাকে আৰু যোনদিনাখন নাথাকে অকল বিস্কুট এতিয়া মা আৰু মই খাই আছো আৰু গাইজ মা আৰু মই ব্ৰেকফাষ্ট নহয় কি কম নাজানো আৰু তো বহুত দেৰি মা আৰু মই আজি বহুত দিন পিছত মা আৰু মই বহুত লেকচাৰ মাৰিলো আপোনালোকে জানে মা বেটিৰ কথা কেতিয়াও শেষ নহয় তো মা আৰু বেটি মিনিমাম 1 ঘণ্টামান লেকচাৰ মাৰিলো আপোনালোকক অথনি কৈছিলো 11:35 আৰু এতিয়া ঘড়ী দিছে 12:30 তো এতিয়া কাম মা আৰু মই লেকচাৰ মাৰাৰ পিছত মা আৰু মই ঘড়ীটো চালো যে 12:30 বাজিল দেউতা অহাৰ টাইমো হৈ গ'ল কাৰণ দেউতাক এটা টাইম দি আমি ভাত দিব লাগে দেউতা আজি অলপমান কামত ওলাই গৈছে
আৰু তো এতিয়া মা গ'ল ওপৰত চাদৰ ওপৰত কাপোৰ মেলিবৰ কাৰণে আৰু মই ইয়াতে ভাতটো বহাই দিছোঁ। তো আজি মানডে মেক্সিমামে জানে মানডে মই নিৰামিষ খাওঁ। মই নহয় প্ৰথমত মা খাইছিল, তাৰপিছত দেউতা খালে, আৰু এতিয়া মা আৰু দেউতাক দেখা পাই মই মনৰ পৰা মই মানডেটো মই মানো, বেলেগ একো বাৰ নামানো, মনৰ পৰা মানডেটো মানো। আৰু আজি মানডেৰ মেনু হৈছে পনীৰ, ৰাতিপুৱা দালি বনোৱা আছে আৰু ভাত, একদম চিম্পল। ঘৰত ইমান চব্জি তব্জিও নাই, আৰু আজি ৰ'দটো ইমান দিছে, আপোনালোকে দেখাই পাইছে ৰ'দ পুৰা ইমান কাঢ়া, সেইকাৰণে আৰু বজাৰত নাযাওঁ, কালি যাম। আৰু এতিয়া পনীৰটো বনাই লওঁ, পটাপট ৰেচিপি শ্বেয়াৰ নকৰোঁ কাৰণ একদম চিম্পল ৰেচিপি আৰু একদম ঘৰুৱা ৰেচিপি, য'ত মছলা নাই, জ্বলা নাই। আৰু নেক্সট ৰেচিপি ভিডিঅ' লৈ পিনে আহিম, আৰু সেই ভিডিঅ'টো হৈছে চিকেন কাটলেটৰ ভিডিঅ', মে বি কালি বনাম বা পৰহি বনাম, তো সেইটো ভিডিঅ' আপোনালোকে পাই যাব। তো এতিয়া পটাপট ভাত বনাই লওঁ, তাৰপিছত আপোনালোকৰ লগত কথা পাতিম। এতিয়া মা আৰু মই ৰান্ধা হৈ গৈছে দুজনে, আৰু মা আৰু মই এনেকুৱা এক বাতি ভেনিলা আইচক্ৰীম লৈ বহিছোঁ। মায়ে কৈ আছিলে নখ বুলি, কিন্তু দিয়াৰ পিছত এতিয়া খাব। এটা মেজিক চাব, 1 2 3 4 টু। মাৰ এতিয়া ইণ্টাৰেষ্ট আছে টিভিত দি আছে সসুৰাল সিমৰ কা 2, তো মায়ে এতিয়া টিভি চাব। তো ময়ো আইচক্ৰীমটো এনজয় কৰোঁ, তাৰপিছত কথা পাতি আছোঁ। হাই গাইজ, গুড মৰ্ণিং। আৰু যোৱাকালি মোৰ একো ব্লগ কৰা নহ'লে, কাৰণ একো বিশেষ কৰিব লগা একো নাছিলে, সেইটো কাৰণে মই ভাবিছোঁ যে দুদিনৰ একেলগে মাৰ্চ কৰি দি দিম। আৰু আজি হৈছে টিউজডে, আৰু আজি আপোনালোকে ভিডিঅ' পাই যাব, অলপ লেটকৈ হ'লেও পাই যাব। আৰু মই এতিয়া ৰেডি হৈ গৈছোঁ, কাৰণ দেউতাৰ এটা ৰেগুলাৰ চেকআপ আছে। আপোনালোকে যোনখিনি মোৰ পুৰণা ভিউৱাৰ্ছ হয়, আপোনালোকে জানে যে মোৰ দেউতাৰ লাষ্ট এপ্ৰিল মাহত এটা অপাৰেশ্যন হৈছিলে, তো সেইটোৱে আজি এটা ৰেগুলাৰ চেকআপ আছে। তো তাতে গৈ আছোঁ, আৰু অলপমান বেলেগ কিবা কিবি কামো আছে, নাৰ্চাৰীত যাব লগা আছে, আৰু কিবা কিবি কামো আছে। তো মই গাড়ীত বহি মই একেলগে এডিট কৰিও যাম আৰু শ্বুট কৰিও যাম, আৰু দুদিনৰ ভিডিঅ' মাৰ্চ কৰি পিনে আপোনালোকে পাই যাব। অলপ লেটকৈ হ'লে আজি আপোনালোকে ভিডিঅ'টো পাই যাব। তো বলক মোৰ লগত গাইজ, এতিয়া আমি সোমাইছোঁ, আমি আহিছোঁ যোৰাবাটৰ ফালে, আৰু যোৰাবাটৰ ফালে এটা নাৰ্চাৰীত আহিছোঁ। নাৰ্চাৰীটোৰ নাম হৈছে লাইফ নাৰ্চাৰী, আৰু এয়া চাওক গোটেই গ্ৰীণ। এয়া নাজানো মোৰ আৱাজটো কিমান দূৰ আহিছেনে নাই নাজানো, পুৰা নেশ্যনেল হাইৰোডৰ ওপৰত। এয়া চাওক, তো অলপমান বাগানৰ গাৰ্ডেনৰ কাৰণে কিবা কিবি ল'ম, সেইটো কাৰণে আহিছোঁ। চাই লওঁ কি আছে। লাইফ নাৰ্চাৰীৰ পৰা আমি ৰিটাৰ্ণ আহি গ'লোঁ, কাৰণ তাতে একো নাছিল। এতিয়া বেলেগ এটা নাৰ্চাৰীত আহিছোঁ, নামটো কি নাজানো, আৰু এটা বস্তু চাই ভাল লাগিল। এয়া এইটো আমাৰ ঘৰতো আছে, কিন্তু আমাৰ ঘৰতো য়েল্ল' কালাৰ, এইটো ফাৰ্ষ্ট টাইম দেখা পাইছোঁ। এইটো এটা আছে, গুলপীয়া এটা আছে, ৰ'ব দেখাই আছোঁ। গুলপীয়া আছে আৰু হালধীয়া আছে, ভাল লাগিছে গছটো। চাওক বহুত ধৰণৰ গছ আছে। এয়া চাৰিওফালে গছ আৰু গছ। এয়া এইটো মে বি নাৰিকল গছ। নাৰ্চাৰীত চাওক ইমান ডাঙৰ এটা, এইটো কি কয়, কি লাও বুলি কয় নাজানো, কোমোৰা ধৰিছে ইমান ডাঙৰ। চাওক বাপৰে, মই ফাৰ্ষ্ট টাইম দেখা পাইছোঁ ইমান ডাঙৰ কোমোৰা। গাইজ কিবা কিবি গছ ল'লোঁ, কি গছ লৈছোঁ মই নাজানো, অকল দেউতাই জানে। কি গছ লৈছোঁ এইটো আপোনালোকক মে বি নেক্সট ভিডিঅ'ত দেখাম। আৰু ভিডিঅ'টো এণ্ড কৰিব টাইম হৈছে, আৰু ঘৰত যাই পিনে ভিডিঅ'টো এণ্ড কৰি পিনে এডিট কৰি পিনে আপোনালোকক ভিডিঅ'টো প'ষ্ট কৰিব লাগিব। ভিডিঅ'টো আজি প'ষ্ট কৰিব লাগিব, সেইটো কাৰণে মানে মই গাড়ীত বহি অলপ এডিট কৰি আহিছোঁ। গাড়ীত বেছি এডিট কৰিব নোৱাৰোঁ, কাৰণ অলপমান গাড়ীত এডিট কৰিলে অলপমান বমিট টাইপ ফিল হয়, সেইটো কাৰণে। বাকী 50% এডিট হৈ গৈছে, আৰু 50% আছে, 50% ঘৰত যাই পিনে এডিট কৰিম। তো চাই থাকক ভিডিঅ'টো। আৰু চাওক নতুন এটা কি কয় নাৰ্চাৰীত সোমাইছোঁ, চাওক কি ধুনীয়াকৈ সজাই থৈছে এইবোৰ। চাওক
গাইজ এইমাত্ৰ ঘৰ আহি পালোঁ আৰু ভাবিলোঁ যে আজি ভিডিঅ'টো এইখিনিতে এণ্ড কৰোঁ আৰু কি শ্বপিং কৰিছোঁ মানে কি গছ আনিছোঁ সেইটো আপোনালোকক মই নেক্সট ব্লগত আপোনালোকক মই শ্বেয়াৰ কৰিম কি গছ আনিছোঁ আৰু কিছুমান ঘৰৰ কাৰণে সৰু সুৰা সজোৱা বস্তু আনিছোঁ সেইবোৰ মই আপোনালোকৰ লগত নেক্সট ভিডিঅ'ত শ্বেয়াৰ কৰিম তো আজিলৈ এইখিনিয়ে বাই ভাল লাগিল আশা কৰিলোঁ যে ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল আৰু যদি ভাল লাগিল তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'টো তো আজিলৈ এইখিনিয়ে বাই